নমস্কাৰ বন্ধুসকল, মই আপোনালোকলৈ আগবঢ়াইছোঁ এটা মজা ভিডিঅ'। ভিডিঅ'টো চাওক আৰু এনজয় কৰক। ভাল পালে ভিডিঅ'টো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইকেইটা চকু চানা, চকু দেখিলে সৰু ছোৱালী কি চিৰিয়াখানা কেইটা জন্তুও ভয় খাব। কেইটা ৰূপটো দেখাইছে নে চা, তাই খোপৰাটো চা। अंकल एक्सक्यूज मी सोफी अंकल क्या है प्लीज आप प्लीज हमें गोवा छोड़ सकते हैं यस यस मैं कुछ पागलों को गोवा पागल खाने लेके जा रहा हूँ आपको भी छोड़ दूंगा चलो मेरे साथ थैंक यू वेरी मच थैंक यू মই হেজাৰজনৰ প্ৰিয় হ'ব নিবিচাৰোঁ, মাথো এজনৰহে প্ৰিয় হ'ব বিচাৰোঁ। अंकल ये कौन है ये शबनम का आशिक है शबनम ने इसे छोड़कर किसी और से शादी कर ली अच्छा अच्छा बड़े अफसोस আৰু এটা ই কি দি থাকে এইবোৰ, মানে এইবোৰ কি বা ফাকা তা ভাল পাইছিলো তোক সেইকাৰণে একো কৰা নাই, নহ'লে তোৰ নিচিনা আপি মাক সদায় মুখত মুটিয়া দওঁ। अंकल ये कौन है ये वो है जिससे शबनम की शादी हुई थी फिर से बकवासी बातें करता टाइम वेस्ट चलो 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 अंदर जाओ तेरे जाल में आवांगी ससुराल में जावांगी ये कौन है अरे यही तो शबनम কেলা এইবোৰ কি ৰূপ দেখুৱাইছে বেছ কেলা। গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত ক'বলৈ নাপাহৰিব। খালি লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব প্লিজ। আপোনালোকৰ লাইক এটা মোৰ কাৰণে বহুত যথেষ্ট প্লিজ। আৰু আজিলৈ সকলোৰে পৰা বিদায় মাৰিছোঁ, বাই বাই।